এভৰিৱান সকলোকে নতুন এটা ব্লগৰ সৈতে স্বাগতম জনাইছোঁ। এতিয়া আমি যাবলৈ ওলাইছোঁ পলাকবাৰীত নাটক চাবলৈ। আৰু আজি আছে পলাকবাৰীত নাটক। যোৱাকালি মানে নাটক তাত শিকাই থকা হৈছিলে আৰু নাটক শেষ হৈ গ'ল। তাৰ কাৰণে আজি এটা সৰু চাই প্ৰগ্ৰেম ৰাখিছে, তাকে আমি চাবলৈ যাব ওলাইছোঁ। আৰু মুনু কৈছে যে কেনেকুৱাকৈ কি কৰি তাকে অকণমান তাই চাব যাব আৰু লগতে আপোনালোককো দেখুৱাম। আৰু আপোনালোক সকলোৱে মোৰ ব্লগবোৰ চাই, কিন্তু ব্লগবোৰত লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট নকৰে। আপোনালোকেনো ব্লগবোৰত মোৰ ভিডিঅ'টোত লাইক ছাবস্ক্ৰাইব কমেণ্ট নকৰিলে কেনেকুৱাকৈনো মই জানিম যে আপোনালোকে মোৰ ব্লগবোৰ চাই আছে। আৰু এতিয়া মই গৈ আছোঁ, লগতে আপোনালোককো দেখুৱাই থাকিম, চাই থাকিব ব্লগ। আৰু এতিয়া গৈছোঁ বাইদেউ আৰু মই। এয়া বাইদেউৰ ল'ৰা ছোৱালীজনে নাটক কৰিব, তাকে অকণমান চাবলৈ যাব ওলাইছোঁ। আৰু মুনু মানে চাবৰ কাৰণে বহুত এক্সাইটেড হৈ আছোঁ, ভাবিছে তাই কেনেকুৱাকৈ কি নাটক কৰে, তাকে অকণমান আজি দেখুৱাই পেলাই আৰু সোনকালে গুচি আহিব লাগিব। এতিয়া গৈ আছোঁ আমি চকুৰ পিনে, বাইদেউ আৰু মই দুয়োজনী ই ৰিক্সাত উঠি পেলাই যাম। আৰু দেখুৱাই আছোঁ, আপোনালোকক চাই থাকিব। গাইজ এতিয়া আহি পালোঁ, আমি য'ত নাটক কৰিব তাত আহি পালোঁ। এতিয়া এয়া চাওক পুতলাবোৰ এইপিনে কিমান ধুনীয়াকৈ সজাইছে কাগজেৰে, আৰু এইপিনে গছডালো ধুনীয়াকৈ সজাই ৰাখিছে চাওক। আৰু এইপিনে ধুনীয়াকৈ বস্তুবোৰ বনাইছে, পেপাৰেৰে বনাইছে। আৰু এইপিনে কাপোৰ কিবা কিবি দি পেলাই সজাইছে পেণ্ডেলখন। আৰু এয়া মানুহবোৰ আহিছে, আৰু এজন দুজনকৈ মানুহ আহি আছে। এতিয়া আমিও আহি পালোঁ, অলপমান সোনকালেই আহি পালোঁ। আৰু এইপিনে ধুনীয়াকৈ পেপাৰেদি সজাই ৰাখিছে, আৰু এইপিনে মাইকবোৰ ঠিক কৰি থোৱা হৈছে। আৰু এতিয়া মই বহি আছোঁ, অকণমান সময় বহি পেলাই চাই আছোঁ মানুহবোৰ, যিহেতু নাটক আৰম্ভ হোৱা নাই। আৰু গৈছিলোঁ এতিয়া মুনু আৰু মই দোকানলৈ, মোৰ কাহ হৈ থকা কাৰণে আনিবলৈ গ'লোঁ। ফিজ চকলেট লৈ আহিলোঁ লগত। গাইজ এইপিনে চাওক বন্তি প্ৰজ্বলন আৰম্ভ হৈ গ'ল। এতিয়া যিটোকে ডাঙৰ ডাঙৰ মানুহবোৰ আহিছে, তেওঁলোকৰ হাতেৰে এতিয়া বন্তি প্ৰজ্বলন আৰম্ভ কৰিছে। তাৰপিছত অকণমান সময়ৰ পিছতে এতিয়া নাটক আৰম্ভ হৈ যাব। আৰু লগতে আপোনালোককো দেখুৱাই থাকিম, চাই থাকিব ব্লগটো। শুনো হওক, সাজু এটা দীঘলীয়া উশাহ লৈ ওম উচ্চাৰণ কৰা। ষ্টাৰ্ট। বিপ্লৱৰ জুই জ্বলা নাই, সি আজিৰ দিনৰ ডেকা হ'বই নোৱাৰে। ৰজাৰ অন্যায়। গাইজ আজিৰ ব্লগটো ইমানখিনিতে সামৰিম বুলি ভাবিছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নেক্সট ব্লগত লগ পাম, বাই বাই।